বলিয়া কৈছে নমস্কাৰ এটি সুন্দৰ ৰাতিপুৱা সৈতে মই শুনেশ্বৰ বৰা আৰু মই লগত লৈ লৈছোঁ এখন ব্লেংকেট আৰু মোৰ লগত আছে এইফালে বন্ধু দীপেন গগৈ আছে এইফালে ঠাণ্ডা যিহেতু যথেষ্ট পৰিছে এই অভিও যাব আমাৰ লগত ধুনীয়া ঠাণ্ডা কেনেকুৱা পৰিছে বহুত ঠাণ্ডা ৰখি আছে বন্ধু বিষ্ণু ৰখি আছে নগাঁৱত বহুত দিনৰ মূৰত লগ পাইছোঁ বিষ্ণু গুৱাহাটী গৈ আছে আমি কথা পাতি আমি সকলোৱে একেলগতে গুৱাহাটীলৈ যাম মই আহি বৰ্তমান পালোহি গুৱাহাটী ৰাজগড়স্থিত ছনিক ৱেভ ষ্টুডিঅ'ত ইতিমধ্যে আমাৰ যি নতুন বিহু গান আহি আছে ইতিমধ্যে ৰেকৰ্ডিং হৈ গৈছে আৰু মিউজিক কৰিছে বন্ধু মৃণাল বৰগোহাঁই আমি ৰেকৰ্ডিং কৰিলোঁ দুজনৰ এই অলপ আগতে ছনিক ৱেভছত ধুনীয়া আছে সকলোৱে শুনিব দীপেন গগৈ আছে আমি দুইজনে গানটো গাইছোঁ আৰু এজন বন্ধু আছে বিতুলে কাইলৈ ৰেকৰ্ডিং কৰিব গানটো ডাবিং কৰিব আৰু ভাইটি প্ৰিয়ম আছে নমস্কাৰ বহুত ভাল হৈছে প্ৰথমবাৰৰ কাৰণে আমাৰ ষ্টুডিঅ'ত আজি এওঁলোকে ৰেকৰ্ডিং কৰিছে খুব ভাল লাগিছে খুব সৌভাগ্য আমি ভাল হৈছে গানটো ভাল হওক আশা কৰিছোঁ ভাল হ'ব থেংক ইউ অভি আছে অভি আজি কেনেকুৱা গান ৰেকৰ্ডিং কেনেকুৱা হৈছে তো ফাইনেলি ছনিক ৱেভ ষ্টুডিঅ' পৰা আমি বিদায় ল'ব লাগিব আৰু মৃণালে খুব ধুনীয়াকৈ লিৰিক্স টিউন আৰু মিউজিক কৰিছে আৰু এইফালে আমাৰ প্ৰিয়ম ভাইটি আছে প্ৰিয়ম ভাইটিয়ে মিক্সিং মাষ্টাৰিং কৰিব আৰু আমি ফাইনেলি ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু গৈ থাকোঁ আমাৰ উভতনি যাত্ৰা আকৌ দেৰগাঁৱলৈ